যোৱাকালি NIS প্ৰাৰ্থীসকলৰ কাৰণে গুৱাহাটী হাইকোৰ্টৰ পৰা যিটো অফিচিয়েল জাজমেণ্ট প্ৰকাশ পালে সেইটো আমি ডিছকাছ কৰিছিলোঁ। তাৰ পাছৰ পৰা বহুতো প্ৰাৰ্থী কিছুমান কুৱেশ্যন বা কিছুমান কথা আমি ডিছকাছ কৰিম, কমেণ্ট বক্সত দেখা পোৱা গৈছে। সকলোৱে লাইক এটা কৰি দিব, নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কানেক্ট হৈ থাকিব আমাৰ সৈতে। শিক্ষক নিযুক্তি সকলো ধৰণৰ ইনফৰ্মেশ্যন পাই থাকিব। বহুতৰ কুৱেশ্যন এটাই যে কালি যিটো ৰায়দান দিলে সেই ৰায়দানত অল নিউজ প্ৰাৰ্থীসকল আহিবনে নে অনলি পেটিশ্যনাৰসকল আহিব? প্ৰাপ্ত তথ্যমতে আমি প্ৰথমতে এটাই কথাই ক'ব বিচাৰোঁ, যিসকলে পেটিশ্যনাৰ আছিলে সেইসকলকহে ন্যায্যতা প্ৰদান কৰা হৈছে। প্ৰাথমিক খবৰ অনুসৰি, প্ৰাথমিক তথ্য অনুসৰি আপোনালোকে কি ইনফৰ্মেশ্যন জানে ব্যক্তিগতভাৱে, যদিহে আপোনালোকে ব্যক্তিগতভাৱে যদি কানেক্ট হৈ আছে কেছটোৰ সৈতে, তেতিয়াহ'লে আপোনালোকে ইনফৰ্মেশ্যনসমূহ জনাব। কিন্তু প্ৰধান কুৱেশ্যন এটাই যে পেটিশ্যনাৰ সেইসকলৰ আহিবনে নে সকলো নিউজ প্ৰাৰ্থী আহিব? যিসকল পেটিশ্যনাৰ সেইসকলৰ নামহে অহাৰ সম্ভাৱনা আছে বা সেইসকলৰ নামহে ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনত আহিব। আৰু ইয়াৰ পাছতে বহুতে সুধি আছে যে কেতিয়া ওলাব ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন। যিহেতু কোৰ্টৰ অৰ্ডাৰৰ কাৰণে ৰৈ আছিলে DWE বা চৰকাৰ, এতিয়া কোৰ্টৰ পৰা কিবা এটা যদি নটিচ পঠিয়ায় DWE বা চৰকাৰলৈ, তেতিয়াহ'লে খুব সোনকালেই ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আগবাঢ়িব অসম চৰকাৰৰ শিক্ষা বিভাগ। কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে কৈ থৈছিলে যে এপ্ৰিল মাহতেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম সমাপ্ত কৰি মে' মাহতেই আচলতে দিব বুলি, মেৰিট লিষ্ট প্ৰকাশ কৰিব বুলি CM ছাৰে কৈছিলে, কিন্তু সেইটো হৈ নুঠিলে নিউজৰ কেছটোৰ কাৰণে। আৰু কালি যি আমি ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'ত এটাই কুৱেশ্যন কেৱল যে পেটিশ্যনাৰসকলৰ নাম আহিবনে নে অল নিউজ প্ৰাৰ্থীসকলৰ আহিব। আমি কি তথ্য পালোঁ সেয়া আপোনালোকক জনালোৱেই। আপোনালোকৰ আৰু বহুতে সুধি আছে যে পেটিশ্যনাৰ কিমান আছিলে। আমি পেটিশ্যনাৰ কিমান আছিলে একজেক্টলি আচলতে ক'ব নোৱাৰিম, যিহেতু আমি কেছটোৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো ধৰণে আচলতে জড়িত নাই। সেইকাৰণে কোনোবা যদি প্ৰত্যক্ষ বা পৰোক্ষভাৱে কেছটোৰ সৈতে জড়িত আছে, তেতিয়াহ'লে আপোনালোকে নিজেই কমেণ্ট কৰিব যে সঁচাকৈ NIS প্ৰাৰ্থীসকল কিমান আছে, যিসকলে নেকি কেছ কৰিছিলে বা কেছৰ পেটিশ্যনাৰ আপোনালোকে আচলতে নিজেই গম পাব, যিসকলে নেকি ডাইৰেক্টলি জড়িত হৈ আছে। আমি সেই তথ্য আচলতে একজেক্ট ডাটাটো আমি দিব নোৱাৰিম। বহুতে এই কথাটো সুধি আছে কিমান আচলতে পেটিশ্যনাৰ আহিছে। বহুতে কাট অফক লৈ চিন্তিত হৈ আছে, বহুতে কাট অফ হাই যাব বুলি কৈ আছে NIS প্ৰাৰ্থীসকল আহিলে। প্ৰাথমিক তথ্যমতে আমি আপোনালোকক প্ৰাৰম্ভিক অৱস্থাত এইটোৱে ক'ব বিচাৰোঁ যে যি আচলতে কাট অফ মাৰ্ক লৈ এটা চাকৰিৰ কাৰণে ৱেইট কৰি আছিলে, সেই আশাটো কেতিয়াও আচলতে হেৰুৱাই নিদিব। আমি প্ৰাৰম্ভিক বা এতিয়া আমি আপোনালোকক এইটোৱেই উৎসাহ দিব পাৰোঁ, যিহেতু ফাইনেল মেৰিট লিষ্টলৈকে বহুত দিন বাকী আছে, এতিয়াও আচলতে বহুখিনি কাম বাকী আছে। এতিয়া আপোনালোকে মনটো ভাঙি নিদিব, যি আচলতে হ'বলগীয়া আছে সেইটোতো হ'ব, কোনেও আচলতে ৰখাব নোৱাৰে। পৰৱৰ্তী পৰ্যায়ত কি হয় দেখা যাব। কিন্তু যিসকলৰ আচলতে মাৰ্কছ কম আছে বুলি চিন্তিত হৈ আছে, সেইসকলক আমি প্ৰাৰম্ভিক অৱস্থাত আচলতে সেই টেনশ্যনটো ল'বলৈ আমি পৰাপক্ষত আমি আঁতৰত থাকিবলৈ অনুৰোধ জনাম, কিয়নো ইয়াৰ পাছতেই বহুখিনি কাম এতিয়াও বাকী আছে। ফাইনেল মেৰিট লিষ্টতো বহুত বাকী আছে, তাৰ আগতে কেইবাখনো আচলতে মেৰিট লিষ্ট ওলাব, ডকুমেণ্ট ভেৰিফিকেশ্যনটো হৈ যাবলৈ দিয়ক। পৰৱৰ্তী সময়ত সকলোখিনি কথা আচলতে গম পাবই, কাট অফ কিমান কম যাব কিমান বেছি যাব, সকলোখিনি ইনফৰ্মেশ্যন আপোনালোকে পাই থাকিব। কিন্তু মোৰ কাট অফটো কম আছে, মই চাকৰিটো নাপাম, এই যিটো টেনশ্যন, এতিয়া আপোনালোকে সেইটো কেতিয়াও নল'ব। সম্পূৰ্ণ টেনশ্যনৰ পৰা আঁতৰি থাকক, আমি এইটোৱে আপোনালোকক ক'ব বিচাৰিছোঁ, যিহেতু কাম বহুতখিনি বাকী আছে। যদি আপোনালোকে কিবা ইনফৰ্মেশ্যন পাইছে কমেণ্ট বক্সত জনাব, বিশেষকৈ কিমানখিনি পেটিশ্যনাৰ আছিলে সেইখিনি একজেক্ট ডাটাটো কোনোবাই দিব পাৰিলে আচলতে জনাব। আৰু অতি সোনকালেই যি ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম, সেই কামখিনিও আৰম্ভ কৰিব DWE ফালৰ পৰা। আমি যি খবৰ পাইছোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ যদি কিবা মতামত থাকে তেতিয়াহ'লে জনাব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।